এখন গাঁৱত এহাল বুঢ়া-বুঢ়ীয়ে বাস কৰিছিল। সিহঁতৰ এটাই মাত্ৰ পুতেক আছিল। বুঢ়া-বুঢ়ীয়ে তাক মৰমতে মইনা বুলি মাতিছিল। বুঢ়া বয়সত জন্ম দিয়া এটাই মাত্ৰ পুতেক হোৱা বাবে মইনা মাক দেউতাকৰ আলসৰ লাৰু আছিল। মইনা সৰুৰে পৰা বৰ বুদ্ধিয়ক আছিল। বিপদত পৰিলে মইনাই বৰ সহজতে এটা বুদ্ধি উলিয়াই তাৰ পৰা সাৰি আহিব পাৰিছিল। মইনাহঁতৰ ঘৰৰ পৰা কিছুদূৰ আঁতৰত এখন ডাঠ হাবি আছিল। তাত এজনী ডাইনীয়ে বাস কৰিছিল। তাই মইনাহঁতৰ গাঁওখনৰ মানুহবোৰক সুবিধা পালেই অত্যাচাৰ কৰিছিল। সেই ডাইনীজনীলৈ গাঁৱৰ সকলো মানুহে ভয় কৰিছিল আৰু হাবিখনৰ ফালে নগৈছিল। এদিন মইনাই খৰি আনিবলৈ বুলি সেই হাবিখনলৈ গ'ল। তেনেকুৱাতে ডাইনীজনীয়ে মানুহৰ গোন্ধ পাই কোবাকুবিকৈ ওলাই আহিল। তাৰ পাছত মইনাক দেখা পাই খেদি আহিল। ডাইনীজনীয়ে খেদি অহা বুলি জানিব পাৰি মইনাই লৰ মাৰি তাৰ পৰা সাৰি আহি ঘৰ পালেহি। ঘৰত আহি মাকক মইনাই সকলো কথা ক'লে। মাকে মইনাৰ কথা শুনি বৰ ভয় খালে। তাৰ পাছত ক'লে, আজিৰে পৰা সেইখন হাবিলৈ আৰু কেতিয়াও খৰি আনিবলৈ নাযাবি দেই মইনা। আৰু মইনায়ো মাকৰ কথাত ভয় দি নিজৰ কামত লাগিল। এই ঘটনাটোৰ কিছুদিনৰ পাছত মইনাই সেই হাবিখন পাৰ হৈ আন এখন গাঁৱলৈ গৈছিল। হাবিখনত সেই সময়ত নানান ধৰণৰ ফল তাল ভৰি লাগি আছিল। পকা ফলৰ গোন্ধত গোটেই হাবিখন আমোল মোলাই আছিল। গোন্ধ পায়েই মইনাৰ জিভাৰ পানী পৰিবলৈ ধৰিলে। সি দৌৰ মাৰি গৈ হাবিখনৰ ভিতৰত সোমালগৈ। লগে লগে ডাইনীজনীয়ে গম পালে। ডাইনীজনীয়ে কুকুৱাই বাহিৰ ওলাই আহি মইনাক বিচাৰিবলৈ লাগিল। ডাইনীজনীক দেখিহে মইনাৰ মাকে যে তাক তালৈ আহিবলৈ মানা কৰিছিল সেই কথাটো মনলৈ আহিল। মইনাই উপায় নাপাই তৎক্ষণাত দৌৰি গৈ এজোপা ওখ গছত উঠিলগৈ। ডাইনীজনী আকৌ গছত উঠিব নাজানিছিল। তাই মইনাক কিদৰে তললৈ নমাই আনিব পাৰে তাৰে উপায় চিন্তা কৰিলে। অলপ সময়ৰ পাছত তাই এডাল কাঠিৰে মন্ত্ৰ মাৰি এডাল জখলা সাজিলে। আৰু জখলাডালেৰে বগাই ডাইনীয়ে গছৰ ওপৰৰ পৰা মইনাক নমাই ডাঙৰ মোনা এটাত ভৰাই লৈ তাইৰ ঘৰলৈ গুচি গ'ল। ইপিনে বহু দেৰিলৈকে মইনা ঘৰলৈ নহা দেখি মাক দেউতাকৰ বুজিবলৈ আৰু বাকী নাথাকিল। দুয়োৰে মৰমৰ পুতেকক ডাইনীৰ চিকাৰ হোৱা বুলি গম পালে। বুঢ়া বুঢ়ী দুয়ো কান্দি কাটি ব্যাকুল হ'ল। ডাইনীজনীৰ এজনী জীয়েক আছিল। তাইৰ মাকক ৰন্ধা বঢ়া কৰি দিছিল। ডাইনীয়ে ধৰি অনা জীৱ জন্তু মানুহবোৰক তাই জুতি লগাই ৰান্ধি মাকক খুৱাইছিল। সেইদিনাও ডাইনীয়ে আধা বাটৰ পৰা জীয়েকক চিঞৰি চিঞৰি মাতিবলৈ ধৰিলে। মাকৰ চিঞৰ শুনি তাই দৌৰ মাৰি ওলাই আহিল। ডাইনীজনীয়ে মোনাটো ভিতৰলৈ লৈ গ'ল। তাৰ পাছত মোনাটো খুলি মইনাক উলিয়াই আনিলে। ডাইনীয়ে জীয়েকক ক'লে, ইয়াক কাটি কুটি ভালকৈ ৰান্ধ। মই অলপ হাবিৰ মাজলৈ যাওঁ আৰু কিবা পাওঁ নেকি চাওঁগৈ। ডাইনীজনীৰ কথা শুনি মইনাৰ বুকু ধপধপাবলৈ ধৰিলে। সি ভয় খাই আছিল যদিও কিবা বুদ্ধি কৰিব পাৰে নেকি তাকেই ভাবিলে। ডাইনীজনীৰ ঘৰত 3টা কলহ বৰ সযতনে সাঁচি থোৱা আছিল। মইনাই দেখা পাই ডাইনীৰ জীয়েকক সেই কলহকেইটা কিয় ৰাখিছে সুধিলে। নকওঁ পাই, এইবোৰ কথা কাকো ক'ব নোৱাৰি। অ বাইটি, মোক ক'লেনো কি হ'ব? অলপ পিছতে তই মোক কাটি কুটি জুতি লগাই ৰান্ধিবি। মইনো কাক ক'মগৈ? মইনাৰ কথা শুনি
ডাইনীৰ জীয়েকে ভাবিলে, কথাটো অৱশ্যে মিছাও নহয়। তাকতো অলপ পিছত এনেও কাটি কুটি ৰান্ধিম। তাক ক'লেও একো অপকাৰ নহয়। আৰু তাৰ পাছতে কলহকেইটালৈ আঙুলিয়াই দেখুৱাই ডাইনীৰ জীয়েকে ক'লে, এইটো পানীৰ কলহ। ইয়াক ভাঙিলে আইক পানীয়ে বেৰি ধৰিব। এইটো বিচাৰ কলহ। এইটো ভাঙিলে আইক বিচাৰে আগুৰি ধৰিব। আৰু এইটো কলহৰ ভিতৰত আইৰ জীৱটো আছে। এইটো ভাঙিলে আইক মৰি থাকিব। তাৰ পাছত ডাইনীৰ জীয়েকে মইনাক কাটিবৰ কাৰণে দাখন লৈ আনিলে। ইপিনে কথাই কথাই মইনায়ো তাৰ বুদ্ধিটো পৰিণত কৰি পেলাইছিল। ডাইনীৰ জীয়েকে তাক আঁঠু কাঢ়ি বহিবলৈ ক'লে। মইনাই তেতিয়া অজলাটোৰ ভাও ধৰি ক'লে, বাইটি, আঁঠুনো কাঢ়ে কেনেকৈ? দেখুৱাই দিয়ে আকৌ। ডাইনীৰ জীয়েকে মইনাক কেনেদৰে আঁঠু কাঢ়ে তাকে শিকাবলৈ বুলি বহিলত মইনাই লগে লগে দাখন তাইৰ হাতৰ পৰা কাঢ়ি ল'লে। আৰু মইনাই সেই সুযোগতে ডাইনীৰ জীয়েকক মাৰি পেলালে। আৰু ইয়াৰ লগে লগে মইনাই তিনিওটা কলহ লগত লৈ জংঘলৰ এচুকত লুকাই থাকিল। ডাইনীয়ে ঘৰলৈ আহি জীয়েকৰ মৃতদেহ দেখা পালে। লগে লগে ডাইনীৰ সকলো কথা পৰিষ্কাৰ হ'ল। খঙত তাই গগন ফলা চিঞৰ মাৰি জংঘলৰ ফালে দৌৰি গ'ল মইনাক বিচাৰি। কথা বিষম দেখি এইবাৰ মইনাই তিনিওটা কলহৰ ওচৰত বহিল। প্ৰথমে সি পানীৰ কলহটো ভাঙিলে। ডাইনী বুঢ়ী পানীতে ডুবি মৰক বুলি ভাবি মইনাই প্ৰথমে পানীৰ কলহটো ভাঙি দিলে। চাৰিওফালে পানীয়ে ডাইনীক আগুৰি ধৰিলে। ডাইনীয়ে কিন্তু পানীখিনিকো আওকাণ কৰি এইবাৰ মইনাক বিচাৰি পুনৰ খেদি আহিল। এইবাৰ মইনাই বিচাৰ কলহটো ভাঙি দিলে। লগে লগে চাৰিওফালে সৰু ডাঙৰ বহুত বিচাই ডাইনীক বেৰি ধৰিলে। ডাইনীয়ে ফু মাৰি বিচাবোৰ আঁতৰ কৰি মইনাক মাৰিবলৈ খেদি গ'ল। এইবাৰ মইনাই ডাইনীৰ জীৱটো সোমাই থকা কলহটো ভাঙি পেলালে। লগে লগে ডাইনী ধুপুচকৈ মাটিত সৰি পৰিল আৰু মৰি থাকিল। ঘৰলৈ গৈ মাক দেউতাকক মইনাই সকলো কাহিনী বিৱৰি ক'লে। মইনাৰ বুদ্ধি আৰু সাহসৰ বাবেই গাঁওখনে ডাইনীৰ ভয়ৰ পৰা চিৰদিনৰ বাবে মুক্তি পালে। আৰু সেইবাবে মইনাক গাঁৱৰ সকলোৱে তাৰ সাহসিকতাৰ বাবে প্ৰশংসা কৰিলে। গতিকে সাধুটোৰ পৰা এয়াই বুজিলোঁ, বিপদৰ সময়ত সাহস আৰু বুদ্ধিৰে কাম কৰিলে যিকোনো বিপদৰ পৰা হাত সাৰিব পাৰি।